দুদিন ধৰি সংখ্যালঘু ৰাইজৰ সবতকৈ মৰমৰ ছাত্ৰ সংগঠন সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ অসমৰ বিভিন্ন জিলাৰ পৰা প্ৰতিনিধি আহি ইয়াত উপস্থিত হ'ল। তেওঁলোকে কেইবা ছেশ্যন কৰ্মশালাত তেওঁলোক উপস্থিত থাকিলে আৰু শেষত আমি মুকলি সভাখনত শ্বহীদ স্মৃতিচাৰণ যি জনসভাত বহু আমাৰ সংখ্যালঘু জনগণৰ বহু লোক আহি ইয়াত উপস্থিত হ'ল আৰু তেওঁলোকৰ উপস্থিতিত এখন সফল সভা আমি ইয়াত আয়োজন কৰিবলৈ সক্ষম হৈছোঁ। আজিৰ সভাত যদিও মুখ্য অতিথি ইয়াত উপস্থিত নহ'ল, তেওঁ প্ৰতিনিধি হিচাপে কেইবাজনো বিধায়ক, MCLA প্ৰাক্তন ডেপুটি চিফ, তেওঁ একেবাৰে আৰম্ভণিৰ পৰা শেষলৈকে আছিল। আমাৰ প্ৰাক্তন সভাপতি ছবিবুৰ ৰহমান ডাঙৰীয়া আছিল। আমাৰ এই অঞ্চলৰে অন্যান্য বিশিষ্ট ব্যক্তিসকল আছিল আৰু তেওঁলোকৰ উপস্থিতিত তেওঁলোকৰ যি হিচাপে তেওঁলোকক ৰাইজৰ ওচৰত কথাখিনি উপস্থাপন কৰিছে আৰু ৰাইজৰ যি হিচাপে সমৰ্থন কৰিছে কথাখিনিক, শ্বহীদৰ প্ৰতি তেওঁলোকে শ্ৰদ্ধা জ্ঞাপন কৰিছে আৰু এটা কথা স্পষ্ট হৈছে, ৰাইজে আজিৰ তাৰিখতো যদি দৰকাৰ পৰে শ্বহীদৰ দৰ্জা অৰ্জন কৰিবলৈ নিজক ত্যাগ কৰি কেনে সংখ্যালঘু জাতিটোক বা এই দেশখনক, এই ৰাজ্যখনক আগুৱাই লৈ যাবলৈ তেওঁলোকে যদি নিজৰ প্ৰাণ আহুতি দিব লাগে, তেওঁলোকে পিছ হুকি নাথাকে। আজি এটাই কথাই স্পষ্টকৈ ৰাইজে কৈছে, তেওঁলোকে সমৰ্থন দিছে যে যি প্ৰতিশ্ৰুতিৰে আজি BTC চৰকাৰখন আহিছিল, সেই প্ৰতিশ্ৰুতি তেওঁলোকে সম্পন্ন কৰিব লাগিব আৰু আজি প্ৰাক্তন ডেপুটি চিফেও সেই কথাখিনি ৰাখিছে। ভূমিকেন্দ্ৰিক যিখিনি সমস্যা আছে, সমস্যাখিনি তেওঁলোকে সমাধান কৰা দিশত তেওঁলোকে কাম কাজবোৰ কৰি আছে। আৰু আমিও এটা কথা স্পষ্ট কৰি দিছোঁ মঞ্চৰ ফালৰ পৰা যে সংখ্যালঘু ৰাইজক সদায় যদি তুচ্ছতাচ্ছিল্য কৰি থাকে, হয়তো তেওঁলোকে কিছু ধৈৰ্য সংযমেৰে সহ্য কৰি থাকিব, কিন্তু তেওঁলোকৰ নবীৰ ওপৰত যদি তুচ্ছতাচ্ছিল্য কৰে, আজি সভাৰ পৰা এটা শক্তিশালী আমি ইংগিত দিছোঁ যে আমি সেইখিনি সহ্য কৰি নাথাকিম। আৰু যদি আমি চিন্তা কৰি আছোঁ যে যিহেতু চৌমতো FIR ৰেজিষ্ট্ৰেশ্যন কৰা নাই আৰু আমি যোনখিনি FIR দিছিলোঁ সেই FIRখিনিও ৰেজিষ্টাৰ হোৱা নাই, আমি চিন্তা কৰি আছোঁ যে বিষয়ববীয়াসকলে যিহেতু সুপ্ৰিম কোৰ্টৰ বিভিন্ন নিৰ্দেশনা অৱমাননা কৰিছে, তেওঁলোকৰ ওপৰত আমি কোৰ্টৰ অৱমাননা কৰা গোচৰ কণ্টেম্প্ট অফ কোৰ্ট আমি ৰুজু কৰিম নেকি, সেই ক্ষেত্ৰতো আমি আগুৱাই গৈ আছোঁ। আমি বিভিন্ন দিশত আজি সভাৰ পৰা আমি বিভিন্ন চিন্তা কৰিছোঁ। আগৰ সভাসমূহ আমাৰ যি সাংগঠনিক আলোচনা হৈছিল তাত বহু প্ৰস্তাৱ লোৱা হৈছে, বহু ৰিজলিউশ্যন আমি লৈছোঁ। আমি আগন্তুক সময়ত আমাৰ কাৰ্যক্ৰমণিকাত আপোনালোকে সেইখিনি দেখা পাব। ঘৰত দোৱানত বহুতে বহু ভাষা কয়, সেই ভাষাটো তেওঁলোকৰ ঘৰুৱা কোনোবা এটা ভাষা হ'ব পাৰে, কিন্তু সংখ্যালঘু জনগণৰ উদ্দেশ্যে যদি কথাখিনি কৈছে, আমি এটা কথা স্পষ্টকৈ কৈ দিওঁ, 1950-51 সেই লোকপিয়লৰ পৰাই সংখ্যালঘু ৰাইজে নিজক ভাষাটো অসমীয়া হিচাপে তেওঁলোকে বুটলি লৈছে। তেওঁলোকৰ অসমীয়া ভাষাৰে তেওঁলোকে নিজৰ সভা সমিতি, তেওঁলোকৰ বিভিন্ন কাজ কৰ্মবিলাক চলায়। অসমীয়া স্কুলতে শিক্ষা তেওঁলোকে লয় আৰু অসমীয়াৰ লগতে তেওঁলোকে এই অসমখনতে তেওঁলোকে নিজৰ প্ৰাণ ত্যাগ কৰি অসমীয়া বুলিয়ে নিজক পৰিচয় দিয়ে অসমৰ মাটিতে তেওঁলোকে বিলীন হৈ যায়। অসমৰ মুখ্যমন্ত্ৰীয়ে চাগে ক'ব বিচাৰিছে, কাৰণ যিহেতু তেওঁলোকে হিন্দী ভাষিক বিহাৰৰ পৰা অহা, UPৰ পৰা অহা, ৰাজস্থানৰ পৰা অহা মানুহখিনিক অসমীয়া কৰিবলৈ নোৱাৰিলে। সেই ঘৰত ভাষা কৰি থকা এতিয়া বিজয় গুপ্তা ডাঙৰীয়াই ঘৰত কি ভাষা কয় আপুনি জানে? সেইজন মানুহ যদি অসমীয়া হ'ব পাৰে, আজি ইমান বছৰ ধৰি নিজে অসমীয়া শিক্ষা গ্ৰহণ কৰা, অসমীয়া মাধ্যম স্কুলৰ লগত জড়িত থকা, নিজৰ ভাষা সংস্কৃতি জলাঞ্জলি দি এই ভাষাটোক আঁকোৱালি লৈ এই ভাষাৰ লগত সংস্কৃতিৰ লগত বিলীন হৈ যোৱা লোকসকলক তেওঁ অসমীয়া ক'বলৈ নিবিচাৰে, কাৰণ তেওঁলোকৰ ধৰ্মটো বেলেগ। আৰু আজি তেওঁ যি হিচাপে নলবাৰীৰ ঘটনাটো বাৰম্বাৰ তেওঁ উজাগৰ কৰি আছে, এই কথাটো স্পষ্ট হৈ গৈছে। তেওঁলোকে গৰীয়া মানুহখিনিৰ বিৰুদ্ধেও তেওঁলোকে কথা উত্থাপন কৰি আছে। তেওঁৰ কথাটো হ'ল এটাই যে ধৰ্ম লাগিলে যিয়েই নহওক, ভাষা লাগিলে যিয়ে নহওক, ধৰ্মৰ কেন্দ্ৰিত তেওঁ যিহেতু ৰাজনীতি কৰিব, সেইকাৰণে তেওঁৰ মতে বিজয় গুপ্তা অসমীয়া, তেওঁৰ কাৰণে অশোক সিংঘল অসমীয়া, আৰু তেওঁৰ অসমীয়াৰ যি ব্যাখ্যা, সেই অসমীয়া ব্যাখ্যাটো তেওঁ নিজৰ লগত থাকক। আমি অসমীয়া হিচাপে সদায় পৰিচয় দি আহিছিলোঁ আৰু সেই ক্ষেত্ৰত আমি ভৱিষ্যতৰ লোকপিয়লৰ ক্ষেত্ৰতো সেই দিশে আমি অগ্ৰসৰ হৈছোঁ। এই ক্ষেত্ৰত আমি অতি শীঘ্ৰে এখন নাগৰিক সভা আমি দিম আৰু সেই নাগৰিক সভাত আমি আমাৰ যোনটো চূড়ান্ত আমাৰ যিখিনি আমাৰ কথা বতৰা হ'ব, সেইখিনি তাত চূড়ান্ত কৰি কাৰণে আমি ৰাইজৰ মাজত মেলি দিম। আৰু এটা কথাই স্পষ্ট যে অসমীয়াৰ ভাষা সংস্কৃতিৰ লগত সংখ্যালঘু জনগণৰ বিলীন হৈ গৈছে। ইয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি ভাবিছে যে অসমীয়া নহয় বুলি কৈ দিলে, তেওঁলোকে লাষ্টত তেওঁলোকে প্ৰতিজনক হিন্দু হিচাপে একত্ৰিত হ'বলৈ আহ্বান জনাব আৰু তাৰপিছত তেওঁ হিন্দু মুছলিমৰ এটা মেৰুকৰণ কৰিব। সেইটো আমি হ'বলৈ নিদিওঁ। এইখন অসমত জাতীয়তাবাদৰ যি শিবিৰ হয়, এই জাতীয়তাবাদৰ যি গুণগান চলে, ইয়াত প্ৰত্যেকে আমি অসমীয়া হিচাপে জীয়াই থাকিম। আমি হিন্দু মুছলিমৰ ৰাজনীতি অসমৰ মুখ্যমন্ত্ৰী কৰিব বিচাৰিলে বুলিয়ে কাৰোবাক অসমীয়া নহয় বুলি আঁতৰাই দি কাৰণে হিন্দু হিচাপে মেজৰিটি হ'ব লাগিব বুলি আহ্বান কৰিব বুলি আমি তেওঁৰ এই ফাণ্ডত আমি ভৰি দিবলৈ আমি নিদিওঁ সংখ্যালঘু ৰাইজক।